বন্ধুবৰ্গ আজি আলোচনা কৰিম অসমত খুবেই পৰিচিত বসন্ত ঋতুৰ এটি অন্যতম সুগন্ধিময়ী তগৰ ফুলৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত। শুভ্ৰ আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ গোন্ধ। সেয়েহে হয়তো ইয়াক গন্ধৰাজ বুলিও কোৱা হয়। পিছে ইয়াৰ বৈজ্ঞানিক নাম হ'ল গাৰ্ডেনিয়া জেছমিনইডছ। তেনে আহকচোন ইয়াৰ গুণাগুণ আৰু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো। বন্ধুবৰ্গ আপোনালোকে চাই আছে হেল্ডি অসম। চেনেলটি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক যাতে নিত্য নতুন স্বাস্থ্যৰ লগত জড়িত এনেধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে। তগৰ ফুল সাধাৰণতে সুগন্ধিময়ী হোৱাৰ বাবে ইয়াৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। এই ফুলৰ পৰা কাপোৰ আৰু খাদ্যদ্ৰব্যত দিবলৈ এবিধ হালধীয়া ধৰণৰ ৰঞ্জক দ্ৰব্য প্ৰস্তুত কৰা হয়। পুৰণি ঘাঁ, ফোঁহা, চৰ্মৰ অন্য কিছু ৰোগত এই তগৰ ফুল বটি লৈ লেপন দিয়ক, উপশম পাব। দাঁতৰ বিষ, আলু ফুলা আদিত তগৰ ফুল বা তগৰ ফুলৰ মূলৰ ছাল দাঁতেৰে চুবালে আৰাম পোৱা যায়। প্ৰস্ৰাৱৰ সমস্যা যেনে ধৰক সঘনাই পেচাব হোৱা, ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহেই হওক, এনে সমস্যাত তগৰ ফুলৰ শিপাৰ ছাল শুকুৱাই চূৰ্ণ কৰি 400 মিলিগ্ৰাম মাত্ৰাত দৈনিক পুৱা গধূলি দুবাৰকৈ 5 পৰা 6 দিন খাওক, উপশম পাব। ৰোগ কমিলে কিন্তু চূৰ্ণ খোৱা কমাই দিব। মেদবহুলতা বা অবেচিটি বা অত্যাধিক শকত হোৱা সমস্যাত তগৰ ফুলৰ গছৰ শিপা 1 গ্ৰাম কাটি লৈ আধা কাপ পানীত বইল কৰি সেই পানী দিনে দুবাৰকৈ 15 দিনমান খালে উপশম পোৱা যায়। মানসিক অশান্তি বা হিষ্টেৰিয়া আদি এনেধৰণৰ সাইকোলজিকেল প্ৰব্লেমত তগৰ ফুল চূৰ্ণ কৰি লৈ এচামুচ মৌৰ লগত পুৱা গধূলি খালে এনে সাইকোলজিকেল প্ৰব্লেমবোৰ নোহোৱা হয়। এজমা, মাইগ্ৰেন, সাইনাচাইটিছ আদি ৰোগত তগৰ ফুলৰ শিপাৰ ছাল শুকুৱাই লৈ চূৰ্ণ বনাই সেই চূৰ্ণ 250 মিলিগ্ৰাম পৰিমাণত গৰম পানীৰ লগত 4 পৰা 5 দিন খালে উপশম পোৱা যায়। এনেধৰণৰ গুৰুত্বপূৰ্ণ দৈহিক ৰোগবোৰৰ নিবাৰণত ব্যৱহাৰ কৰাৰ লগতে তগৰ ফুলক ঘাইকৈ গৃহসজ্জা, পুষ্পসজ্জাৰ বাবে ব্যৱহাৰ কৰা হয়। তেনে বন্ধুবৰ্গ ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব। চেনেলটি ছাবস্ক্ৰাইব কৰি থব, লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে অন্যজনো ভিডিঅ'টিৰ দ্বাৰা উপকৃত হয়। ধন্যবাদ।